তো ভাই লোক এইটো হ'ল আস্থা য'ত আমি এতিয়া ফটোশ্বুট কৰিম অ'কে এইটো আৰ্চাৰ টাৱাৰ দেখিবলৈ পাইছে ফটো মাৰা নাই হাই মোৰ বন্ধু বান্ধৱীসকল মোৰ নাম আকাশ আৰু স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড ইউটিউব চেনেললৈ চ' ভাই লোক মই আহিছিলোঁ ফটোশ্বুট কৰিব বাট মোৰ ফটো উঠা কম হৈছে আৰু ব্লগ বনোৱা বেছি হৈছে জাষ্ট বিকজ ইউটিউব মেইন চ' ইয়াত কেনেকৈ আহিলোঁ কি আহিলোঁ ফাৰ্ষ্টৰ পৰা চাই থাকক বিন্দাছ এনজয় কৰক চ' লেটছ গ' মই আহিছিলোঁ কলেজত দুটামান কাম আছিল মোৰ সেইটো হৈ গ'ল তাৰপিছত মোৰ দুটা বন্ধু ৰাহুল আৰু আকাশ সিহঁতৰ কাৰণে ৰখি এই জাষ্ট আহি পালি সিহঁতে যাম ফটোশ্বুটত ঠিক আছে চ' তেতিয়ালৈকে চাই ৰাখি থাকোঁ চ' গাইজ তো এতিয়া আমি আস্থা আহি পালোঁ এইটো আস্থা তো আমি যাম ইফালেদি ইয়াতে মোৰ ফ্ৰেণ্ড আছে আকাশ আৰু মোৰ ভাই আছে ইয়াতে তো ই যিহেতু এতিয়া গোপ্ৰ দি শ্বুট কৰি আছে ইয়াৰ ব্লগ বনাই আছে তো ইয়াৰ নতুন চেনেল তো ইয়াৰ নতুন চেনেলৰ মই লিংকটো দি আছোঁ ডেছক্ৰিপশ্যনত ঠিক আছে এই গোপ্ৰ দি শ্বুট কৰি আছে আৰু মই আইফোন দি অ'কে তো বেছি একো নকওঁ আৰু তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এইটো হ'ল গেট আস্থাৰ তো টিকেট কাটিম আমি ইয়াতে কিন্তু টিকেট কাউণ্টাৰত মানুহ নাই ন' এণ্ট্ৰি উইদাউট মাস্ক নলগাকৈ এণ্ট্ৰি কৰিম চাই থাকক চ' ভাই লোক চাই লোৱা তোমাৰ ভাইয়ে মাস্ক নলগাকৈ এণ্ট্ৰি কৰিছে যিহেতু মই কৈছিলোঁ কৰিম বুলি চব কৰিছোঁ চ' এতিয়া বেছি দেৰি নকৰোঁ জাষ্ট বিকজ ছানছেট হৈ আছে তো জল্দি আন্ধাৰ হৈ যাব তাৰ আগত আমি দুটামান ফটো ক্লিক কৰি লওঁ ইনষ্টাগ্ৰামৰ কাৰণে মানে লাগে আৰু হয়নে নহয় আৰু পাছফালে মানুহটো মোক চাই কেনে ভাবি আছে চাগে ই কি বকাই আছে কেমেৰাত পাগলৰ দৰে বাট চলি যায় আৰু এইটো কৰনা পড়তা হে ভাই কৰনা পড়তা হে আকৌ হিন্দী কৈ আছোঁ চলি যায় মানে ন চ' বেছি দেৰি নকৰোঁ লেটছ গ' চ' ভাই লগ চ' আমি আছোঁ এতিয়া আস্থা ৰিজৰ্টত তো মই যিহেতু মই আগতে ভিডিঅ'ত 2বাৰ 3বাৰ 4বাৰ 5বাৰমান কৈ দিছোঁ তো এইটো জেগাৰ বিষয়ে মই দুটামান কথা কওঁ এই জেগাটো মোক বহুত ধুনীয়া লাগে ইয়াত ফটোজ বহুত ধুনীয়া আহে আৰু আপোনালোকে কেতিয়াবা অভয়পুৰী আহিলে বঙাইগাঁও ডিষ্ট্ৰিক্টত চ' ইয়াত আহিব পাৰে ঘূৰিব ফুৰিব বহুত ধুনীয়া আছে থাকিব পাৰিব খাব পাৰিব লডিং ফুডিং গোটেই আছে আৰু আপোনালোকে আহি কিনে এনজয় কৰিব পাৰে চ' তেতিয়ালৈকে কি ক'ম ইয়াত ফটোজবোৰ ক্লিক কৰিম আৰু এইটো শ্বুট কৰা নাই তো যিহেতু ইহঁতে আছে কেমেৰা ওলাই ৰেডি আছে মানে পিষ্টল ওলাই ৰেডি আছে জাষ্ট এতিয়া শ্বুট কৰিব বাকী আছে তো তেতিয়ালৈকে বাছ ভিডিঅ'টো চাই থাকক বিন্দাছ আৰু ভাল লাগিব চাই কেনে আশা কৰোঁ তো বলক আমি ফটোশ্বুটটো আৰম্ভ কৰোঁ ইফালে ফটো লোৱাত বিজি হৈ আছে এয়া আমাৰ মডেল এয়া আমাৰ ফটোগ্ৰাফাৰ হাতত লৈ আছে DSLR আৰু ইফালে ফটো লৈ আছে কেমেৰা वाह भाई वाह क्या बताए अभी इसे कट कर देना सो गाइस लास्टली ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টো একো স্ক্ৰিপ্টেড নাছিলে জাষ্ট বিকজ মই একো স্ক্ৰিপ্ট নিলিখোৱে যে ফটোশ্বুট কৰিব লাগে অলপ লাহে চিঞৰ ভাই
তো আজি যিমানকেইটা পিকচাৰ্ছ লৈছোঁ চ' গোটেইকেইটা মই ইনষ্টাগ্ৰামত আপলোড কৰিম, ফেচবুকত আপলোড কৰিম। চ' মই ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, তো যাওক, মোৰ কণ্টেণ্টছবোৰ ভাল লাগিলে ফ'ল' কৰক, বাছ এইটোৱে ক'ম। আৰু নতুন নতুন ভিডিঅ'ছ বহুত সোনকালে আহিব। সেইদিনাই মই জাষ্ট ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিলোঁ, তো আজি 2-3 দিনমান হ'ল চাগে, 5 দিন হ'ব পাৰে, 6 দিন হ'ব পাৰে, নাজানো হ'ল। চ' আজি ছেকেণ্ড ভিডিঅ' আপলোড কৰিলোঁ। তো তেনেকৈ মই উইকলি ভিডিঅ'ছ পষ্ট কৰি আছোঁ। চ' যিমান পাৰোঁ সিমান এণ্টাৰটেইন কৰিব ট্ৰাই কৰিম আপোনালোকক। চ' সেইটো কাৰণে লাল কালাৰৰ ছাবস্ক্ৰাইব বাটনটো দবাব লাগিব ন, সেইটো দবাই দিয়ক আৰু ভিডিঅ' এনজয় কৰক। বিশেষকৈ ক'বলগীয়া একো নাই। তো লগ পাম চিধা নেক্সট ভিডিঅ'ত।